আসসালামু আলাইকুম সকলোলৈকে। ভিডিঅ'টোৰ আৰম্ভণিতে আজি এটা আমাৰ কাৰণে ভাল খবৰ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। আমাৰ মিমিয়ে যোৱাকালি ফাইনেলি স্কুটি পালে, বহুত ভাল লাগিছে। আজি ফটো দুখনমানকে দি দিছোঁ আৰু এতিয়া আমি মিমিৰ স্কুটি লৈ ৰিচাৰ বাৰ্থডে খাব আহিছোঁ। যিমান পাৰি দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব ভিডিঅ'টো। Ita mom numalah kan Abah ha. বাৰ্থডেৰ পৰা আহিলোঁ, আহি ভেন্দিকেইটা মই সৰু সৰুকৈ ধুই কাটি লৈছোঁ। এইখিনি মই বেচন লৈ লৈছোঁ। ইয়াতে মই নিমখ, বেকিং ছ'ডা আৰু অকণমান ৰেড চিলি পাউডাৰ লৈ এইখিনি লৰাই লৈছোঁ আৰু পানী দি মই ভালদৰে মিক্সাৰ এটা বনাই ল'ম। এতিয়া ইয়াতে মই কাটি থোৱা ভেন্দিখিনি দি দিম। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া মিক্স কৰি লৈ ল'লোঁ। এতিয়া মই কেৰাহী এটাত তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হৈছে। ইয়াতে মই এতিয়া অকণমানকৈ ভেন্দি আৰু বেচনৰ বনাই ৰখা বেটাৰখিনি লাহে লাহে দি যাম। এতিয়া মই লাহে লাহে লৰাই দিম, উলট পালট কৰি দিম এইখিনি। কেৰাহীখনো পিছল, তাতে তেল আছে, হেতাখনেদি লৰাব খুজিলে দৌৰি ফুৰে। এতিয়া লাহে লাহে ৰঙচুৱা হ'ব ধৰিছে আৰু এইখিনি হৈছে মোৰ বনোৱা। আমাৰ ভেন্দিৰ পকৰি ৰেডি। খাবচোন আপোনালোকে বনাই, কেনেকুৱা হয় জনাব।